खुलुमबाय दिनैहाय बे रुनिकाटा जे कलेजनि जे लांगोनायावहाय दिनै जे मैयानि जे फोसावनाय 10टा कलेजखौ जिहेतु प्रभिन्सियेलाइज दिनै खालामनायनि जे फोसावबाय बा खालामबाय दा बेखौ लानानै दिनैहाय जोङो बेहाय जे रुनिकाटा कलेजाव जोङो जयैनो जोंनि ओनसोलनि जे माहारियारि आफादनि दैदेनगिरि आरो राजनिति हान्जानि जा दैदेनगिरि आरो इन्टेलेक्सुयेल फोरोंगिरि गासैखौबो लानानै जोङो दिनैहाय जि गोजोननायजों लोगोसे साबायखर बावनाय हाबाफारि बेखौ जोङो लानाय जादों। दा जोङो जे थांनाय जे बिटिआर रेकर्डनि गेजेरजों जे 6.3 नि गेजेरजों दिनैहाय 10टा कलेजखौ दिनै प्रभिन्सियेलाइज खालामनाय जाबाय। बिनिनो जोंनि रुनिकाटा कलेजाबो प्रभिन्सियेलाइज जे लिस्टआव थानाय हिसाबै दिनै प्रभिन्सियेलाइज जाबाय। दा बे प्रभिन्सियेलाइज जानायनि थाखाय जानायाव जोंहा खोब गोजोननाय दङ आरो एरिया हिसाबै जोंहा बेयो गंसेल' कलेज दङमोन आरो बाखि जोंहा जेबो कलेज जोंहा गैयामोन। दा बेखायनो जोङो दिनै खोब गोजोननाय मोनदों जोंनि जे रुनिकाटा कलेज बेयो प्रभिन्सियेलाइज जानायनि थाखाय। आरो जोङो बुंनांगोन जोंनि ओनसोलाव खोब गोग्लैसोनाय जे सोलोंथाइ बिथिङाव जोंनि ओनसोलाव गोबां बोसोर जालांबाय बेबायदि जोङो भेन्सार कलेजाव फरायनानै जोंनि फरायसाफोरा डिग्री लालांनाय आरो दिनैहाय बे फरायसालिमाया प्रभिन्सियेलाइज जाबाय आरो जोंनि ओनसोलनि फरायसाफ्रा बेहाय खोब मोजाङै फरायनो हासिगोन जों बेखौ मिजिंथिनो हायो। दा जोङो बाख्नायनांगोन जोंनि जे आसामनि मानव गेदेर हेमन्त बिश्व शर्मा सार, बिटिआरनि CEM मानव गेदेर प्रमद बर' सार। नमस्कार सबলৈ। পোনপ্ৰথমতে আজি আমি रुनिकाटा कलेज চিৰাঙৰ হৈ ইয়াতে আমি বহুত আপ্লুত হৈছোঁ আৰু বহু আনন্দিত কৰিছোঁ। আৰু আমি আজি প্ৰত্যক্ষভাৱে আমি ক'ব বিচাৰোঁ বিটিআৰৰ কাৰণে এইটো দিৱস হৈছে আমাৰ গোল্ডেন পিৰিয়ড। এনেকুৱা পিৰিয়ড আমি কেতিয়াও পোৱা নাছিলোঁ। আৰু সকলোৱে বিটিআৰত যিটো আমি এতিয়া যিটো শিক্ষাৰ বতৰা দেখিবলৈ পাইছোঁ, পোনপ্ৰথমতে रुनिकाटा कलेजर एज ए भाइस प्रिन्सिपाल হৈ আমি এই বিটিআৰ চৰকাৰক তথা অসম চৰকাৰক যিটো আমাৰ বিটিআৰ চৰকাৰত আমাৰ ছাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্ব তথা অসমত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি শিক্ষাৰ এটা ৰেনেইছা যিটো আৰম্ভ হৈছে আমি নথৈ শলাগ ল'বলগীয়া। আৰু তাৰ আগতে মই এটা কথা ক'ব বিচাৰোঁ যে আমাৰ চিভিল ছ'চাইটি যে আমাৰ বিটিআৰৰ যিটো অশান্তি জৰ্জৰতা আছিলে কিন্তু এতিয়া যিটো শান্তিৰ যিটো প্ৰতীক হয় আমাৰ শিক্ষাৰ ক্ষেত্ৰত যিটো বৰঙণি আগবঢ়াইছে তাৰ কাৰণে আমি रुनिकाटा কলেজৰ হৈ আমি নথৈ আনন্দিত। আমাৰ চিভিল ছ'চাইটি আমি ইমান উন্নত মানৰ কথা আমি চিন্তা কৰিব পাৰিছোঁ। ইয়াৰে আমি উদাহৰণ আমি দেখিবলৈ পাইছোঁ যোৱাকালি যিটো 10টা কলেজ যিটো প্ৰভিন্সিয়েলাইজড হ'ল। ইয়াৰ কাৰণে দুটা কথা মই ক'ব বিচাৰিছোঁ। এটা সময়ত এনেকুৱা আছিলে যে এটা 30 বছৰ 40 বছৰ ধৰি এটা কলেজ হোৱাৰ কাৰণে আমি হাবাথুৰি খাই আমাৰ আইতাসকলে আমাৰ আতাসকলে ফৰ ফাদাৰ্ছসকলে এনে বিনা বেতন ধৰি তেওঁলোকে ৰিটায়াৰ্ড হৈ গৈছিলে। কিন্তু ইয়াৰ পৰিৱৰ্তে আজিৰ যিটো চৰকাৰ আজি যিটো উন্নত মানৰ যিটো এডুকেটেড লিডাৰশ্বিপ কেৰিজমেটিক লিডাৰশ্বিপৰ যিটো আমি বিটিআৰত পাইছোঁ তেওঁলোকৰ তত্ত্বাৱধানত আজি আমি 10 বছৰ 15 বছৰ যি এডুকেটেড ভাল এটা দিশত লৈ গৈ চৰকাৰীকৰণ কৰিছে আমি रुनिकाटा কলেজৰ হৈ বহুত বহুত ধন্যবাদ দিব বিচাৰিছোঁ এইখন চৰকাৰক। আৰু পোনপ্ৰথমতে আমি দুটা কথা ক'ব বিচাৰোঁ যে এই গোল্ডেন পিৰিয়ডটো আমি হৃদয়ত আলিংগন কৰি ৰাখিছোঁ যাতে এইটো দিগন্তৰ যিটো শিক্ষাৰ দিগন্ত হৈছে কাইলৈ যাতে আমাৰ বিটিআৰখন এটা গোল্ডেন দিগন্তৰ সৃষ্টি কৰে আৰু সকলোকে যাতে আমাৰ মাজত ব্ৰাদাৰহুড ভাতৃত্ববোধ গঢ়ি তোলে আৰু বিভিন্ন জাতি জনগোষ্ঠীয়ে যাতে ইয়াতে আমাৰ নতুন এটা দিগন্তৰ সূচনা কৰে আৰু শিক্ষাৰ ক্ষেত্ৰত যাতে আমি আগুৱাই যাব পাৰোঁ তাৰ কাৰণে আমি বহুত বহুত ধন্যবাদ দিব বিচাৰোঁ আমাৰ প্ৰমোদ ছাৰ মহোদয়ক। এতিয়া মই
বিশেষকৈ ৰুণিখাতা কলেজৰ হৈ আমাৰ ছাৰে গোটেইখিনি কথা ক'লে। এতিয়া আমি দিব লাগে এটাই বস্তু, আন্তৰিকতা, আৰু আন্তৰিকতাৰে আমি ধন্যবাদ দিব লাগিব। কাৰণ চাওক, এইটো যেতিয়া ফাউণ্ডেশ্যন হোৱাৰ পিছত ৰুণিখাতা কলেজৰ, ৰুণিখাতাত এটা যদি আমি হিষ্ট্ৰিকেল চাবলৈ যায়, ৰুণিখাতা কোৱাৰ লগে লগে দিল্লীলৈকে এটাই আমাৰ উপমা আছিলে যে ইয়াত যাব নোৱাৰে, ইয়াত শিক্ষাৰ কোনো স্থান নাই, ইয়াতো কোনো মানুহ শিক্ষিত নহয় বুলি আমাক বহুত প্ৰেছাৰাইজ কৰিছিলে। বোমা বাৰুদৰ এটা যুগৰ পৰা আমি অহা মানুহ, আমাৰ নাম শুনাৰ লগে লগে বেলেগে গুৱাহাটী যোৱাৰ লগে আমাৰ ইমান ডাঙৰ ডাঙৰ চকুৰে চায় আৰু আমাক বহুত ইম'চনেলি আমাক অত্যাচাৰ কৰিছিলে। বিভিন্ন জাতি জনগোষ্ঠীয়ে হওক, বড়োই হওক বা ইয়াতে থকা বিভিন্ন জাতি জনগোষ্ঠী, আমি বিভিন্ন ৰকমে আমি পাইছিলোঁ। ইভেন কি আমি বেলেগ ঠাইত গুৱাহাটী এনেধৰণৰ ঠাইত গৈ আমি ভালকৈ শিক্ষা ল'ব পৰা নাছিলোঁ। এতিয়া আমাক চাব লগা আমাৰ ৰুণিখাতা নিচিনা জাগাত আজি নহয় 10 বছৰ, 15 বছৰ, 20 বছৰ আগতে এই ঠাইত কলেজ হ'ব লাগিছিলে। ইয়াৰ পৰা আমি বহুতো ডিগ্ৰীধাৰী হ'ব লাগিছিলে, কিন্তু আমাক খালি বন্দুক 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 বুলি ক'লে আমি এই অৱস্থালৈকে আজি আমি এটা কলেজ পাবলৈ সক্ষম হৈছোঁ। এইটো আমি ইমান ডাঙৰ দিৱস বোধহয় আমি আজিলৈকে আমাৰ চিৰাং হোৱাৰ পিছত বা আগৰ পৰা আমি এনেকুৱা পোৱা নাছিলোঁ। কিয়নো most of the people in this area are come from the আহে ক'ৰ পৰা আহে, ফৰেষ্ট ডুৱেলাৰ, চব আমি ফৰেষ্টৰ মানুহ, আমি ইয়াতে থকা চব জংঘলৰ মানুহ হৈ আছো। এতিয়াহে আমি অলপ লাগি আছে যে আমি আমাৰ ইয়াতে এটা কলেজ আছে যাক আমি দেখাব পাৰো, আমাৰ ইয়াত এছিষ্টেণ্ট প্ৰফেচাৰ আছে, আমাৰ ইয়াত আমাৰ প্ৰিন্সিপাল আছে, আমিও এজন শিক্ষিত হোৱাৰ দিশতে আমি আগবাঢ়িছো, আমি অলপ সভ্য দিশত আগবাঢ়িছো, আমিও অলপমান আমাৰ মূৰটো দাঙি ধৰি আমিও গুৱাহাটীত যাব পাৰো, আমিও দিল্লীত যাব পাৰো, আমাৰো পৰিচয় আমি দাঙি ধৰিব পাৰো। আমি বহুত আনন্দিত, আমি স্পীচলেছ, আমি ৰুণিখাতা কলেজৰ হৈ আমি বহুত স্পীচলেছ। আৰু ইয়াতে সম্পূৰ্ণ সকলোকে আমি আমাৰ টিচিং ষ্টাফ, নন টিচিং ষ্টাফ আৰু আমাৰ যিমান কৰ্মকৰ্তাসকলে আহিছে আমি বহুত আনন্দিত। তেওঁলোকে ইমান ইউনাইটেডলি আমাৰ হৈ তেওঁলোকে কাম কৰিছে। এনেধৰণৰ লিডাৰ্ছটো আমি কেতিয়াও নাপায় আৰু পোৱাও নাছিলোঁ, আৰু এইটো পোৱাৰ বহুত টান। তাৰ কাৰণে এতিয়া মই ৰুণিখাতা কলেজৰ হৈ পোনপ্ৰথমে মই প্ৰিন্সিপাল ছাৰৰ স্থানত বহি মই কৈ আছোঁ, আৰু ডক্টৰ বিজিত ব্ৰহ্ম ছাৰ আমাৰ প্ৰিন্সিপাল, তেওঁৰ নেতৃত্বত আমি বহুত কাম কৰিবলৈ পাইছোঁ। মই তেওঁক পোনপ্ৰথমতে ধন্যবাদ দিব বিচাৰোঁ। আৰু লগতে আমি হেমন্ত ছাৰৰ পৰা মই আহোঁ, হেমন্ত ছাৰক আমি বহুত বহুত ধন্যবাদ দিব বিচাৰোঁ, কাৰণ বিটিআৰত অসম চৰকাৰ আৰু আমাৰ বিটিআৰ চৰকাৰ একেলগে হৈ শিক্ষাৰ উদ্গনি আগবঢ়াইছে। বহুত বহুত ধন্যবাদ দিব বিচাৰোঁ ৰুণিখাতা কলেজৰ হৈ। আৰু আমাৰ বিশেষকৈ আমাৰ প্ৰমোদ বড়ো ছাৰৰ যিটো পিচ ইষ্টাব্লিছমেণ্ট থিয়ৰী লৈ যিটো আমাৰ এই ৰুণিখাতাখন তথা বিটিআৰক লৈ এটা নতুন জাগৰণৰ সৃষ্টি কৰিছে, হৃদয়ৰ পৰা আমি সকলোৱে হৈ অন বিহাফ অফ ৰুণিখাতা কলেজ উই লাইক টু কংগ্ৰেচুলেট আৰু বহুত বহুত ধন্যবাদ দিব বিচাৰোঁ। আৰু দীৰ্ঘজীৱী আমি বিচাৰিছোঁ যাতে এনেধৰণৰ চিপ হৈ আমাৰ যাতে সমাজখন আগুৱাই লৈ যায়। নেক্সটলি আমাৰ ৰঞ্জিত বসুমতাৰী ছাৰ, EM অফ বিটিআৰ, তেওঁ আমাৰ কাৰণে বহুতখিনি কাম কৰি গ'লে, তেওঁক আমি বহুত বহুত ধন্যবাদ দিব বিচাৰিছোঁ। আমাৰ MLA সাহেব জয়ন্ত বসুমতাৰী ছাৰ, তেওঁ আমাৰ কাৰণে বহুতখিনি কাম কৰি গৈছে। আৰু মই অৱশেষত নহয়, বিশেষকৈ আমি ডক্টৰ চাংৰাং ব্ৰহ্ম ছাৰৰ সদায় আমি ঋণী হৈ থাকিম, কাৰণ তেওঁ আমাক একেবাৰে এক লেঠাৰিভাৱে আমাক লৈ গৈছিলে। আমাৰ ৰুণিখাতা কলেজখন এনেকা অৱস্থাত আছিলে যাৰ কাৰণে আমি এক শব্দ আমি বয়ান কৰিব নোৱাৰোঁ। তেওঁক আমি বহুত বহুত কাটৰ আমি ধন্যবাদ দিব বিচাৰিছোঁ। আৰু লগতে আমাৰ ছাৰে কোৱাৰ দৰে ডেপুটি চিফ যিটো খাম্পা ছাৰ আছিলে, কাৰণ চাওক ফাউণ্ডেশ্যন আমি ৰাখিব লাগে, আমাৰ মাজত আমি মানৱ হিচাপে আমাৰ নিজৰ দান বৰঙণি আমি আগবঢ়াই যাব লাগিব। এজ এ জাতি হিচাপে নিজৰ কমিউনিটি আগবঢ়াব লাগে, বিভিন্ন জাতি জনগোষ্ঠী এজন হিৰ' হৈ সকলোৱে নিজৰ নিজৰ কাম কৰি থৈ যাব লাগে। যেনেকৈ আমাৰ খাম্পা ছাৰে কাম কৰিছিল, তেওঁক আমি শলাগ ল'ব লাগিব, তেওঁক আমি এই মঞ্চৰ পৰা ধন্যবাদ দিব বিচাৰিছোঁ। আমাৰ চেণ্ট্ৰেল এপছুৰ প্ৰেচিডেণ্ট আমাৰ দীপেন ছাৰ আৰু খনিন ছাৰ আমাৰ কাৰণে বহুত ৰিলেণ্টলেছ ৱৰ্ক তেওঁ কৰিছিলে, তেওঁক আমি বহুত বহুত শলাগ লৈছোঁ। আৰু আমাৰ ইয়াতে চিৰাং এপছু, আঞ্চলিক এপছু সকলোৱে আমাৰ ইয়াৰ ক্ষেত্ৰত বহুত ভাল এটা বৰঙণি আগবঢ়াইছে, আমি ৰুণিখাতাৰ হৈ ধন্যবাদ দিব বিচাৰিছোঁ। আৰু আমাৰ ইয়াতে আজি আপোনালোকে দেখিবলৈ পাইছে আমাৰ বিদ্যা ছাৰৰ নেতৃত্বত যিটো UPPL যিটো এই দুৱাৰৰ যিটো এই ব্লকৰ যিটো প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী, সকলো যিমান কৰ্মকৰ্তা আৰু যিমান শাখাৰ কৰ্মকৰ্তা সকলোৱে যেতিয়া ইউনাইটেডলি আমাৰ কাৰণে ইমান কাম কৰিছে, এইটো বোধহয় কোনো বেলেগ সমষ্টিয়ে বোধহয় ইমানখিনি কাম কৰিব নোৱাৰিলহেঁতেন যেনেকৈ আমাৰ কাৰণে তেওঁলোকে কাম কৰিছে। আমাৰ বড়ো সাহিত্য সভাই যেনেকৈ আমাক একেলগে লৈ সকলো ক্ষেত্ৰত এটা ফোনৰ ক্ষেত্ৰতে তেওঁলোকে আহি আমাৰ লগত কাম কৰিছে, আমি সদায় শলাগ ল'বলগীয়া। লগতে আমাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো সংস্থা আছিলে, ষ্টুডেণ্টছ ইউনিয়ন আছে, সকলোৱে আমাৰ কাৰণে বিশেষকৈ আমাক ধ্যান আকৰ্ষণ কৰিছিলে, আমাৰ কাৰণে এটা ৰিলেণ্টলেছ ৱৰ্ক কাম কৰিছিলে, তেওঁলোকে আমি ধন্যবাদ দিব বিচাৰোঁ। আমাৰ লগতে দীপক ছাৰ, আমাৰ হৰেণ ছাৰ, বিশেশ্বৰ ছাৰ, সকলোৱে আমাৰ চেয়াৰমেন ছাৰ, যিমান আমাৰ
ছাৰহঁতে সকলোকে আমি হৃদয়ৰ পৰা আলিংগন কৰিব বিচাৰিছোঁ কাৰণ আজি ৰুণিখাটা কলেজৰ মাত্ৰ নহয় চিভিল ছ'চাইটিৰ এটা ইষ্টাব্লিছড হল বুলি ইণ্টেলেকচুৱেল মিট কৰা এটা স্থান হল বুলি আমি ৰুণিখাটা কলেজৰে ক'ব বিচাৰিছোঁ কাৰণ আমাৰ ইয়াত ইণ্টেলেকচুৱেলে নাই বুলি এটা সময়ত মানুহে আমাক ব্লেম লগাইছিলে আপোনাৰ কোনো ইনষ্টিটিউশ্যনে নাই আপোনাৰ কোনো এটা স্থান নাই য'ত আমাৰ ডাঙৰ ডাঙৰ মানুহৰ মানে তাত এটা জমঘম বা এটা কলাবৰেট হ'ব পাৰে তাৰ কাৰণে আমি আজি স্পীচলেছ আমি বহুত সুখী আমাক আপোনাৰ দৰে মানুহ লাগিব তেতিয়াহে আমি সভ্য সমাজৰ পৰা আকৌ আমি এটা ভাল এটা দিশত আমি আগুৱাই যাব পাৰোঁ তাৰ কাৰণে মই কিছুমানৰ নাম ক'ব পাহৰিছোঁ হ'বলা যিমান এপছু আকছু আছা এছু যিমান আছিলে আমাৰ BS যিমান সাহিত্য সভা আছিলে আৰু ইয়াত যিমান সমাজ আমাৰ ৰুণিখাটা সমাজক আগুৱাই লোৱাৰ কাৰণে কিছুমান সম্প্ৰদায় মই নাম কোৱা নাই ভুলও পাৰে মোক ক্ষমা কৰি দিব কিন্তু সকলোলৈ হৃদয়ৰ পৰা আমি ধন্যবাদ দিব বিচাৰিছোঁ আৰু আমাৰ টিচিং ষ্টাফ নন টিচিং ষ্টাফ যিমান আছে সুখৰ ভাগী হৈছে আৰু তেওঁলোকে দুখতো আমাক ভাগী হৈছিলে সকলোকে ধন্যবাদ দিব বিচাৰিছোঁ বহুত বহুত ধন্যবাদ আগন্তুক দিশতো আমাকে এনেদৰে আলিঙ্গন কৰি যাব ধন্যবাদ খুলুমবাই